বহুত দিন হল কাৰো লগত ফালতুমি কৰা নাই। এই ফালতুমি কৰা বাদ দিবা নৰা। ইটা কাৰ লগত ফালতুমি কৰো? নৱ আৰু ৰংপুৰ লগতো আকৌ ফালতুমি কৰবাই নৰা। দয়ে বৈদ্য খঙতে থাকে। ইটা বাচিল অপুৰ লগত ফালতুমি কৰবা পাৰি। ৰতে ইয়াৰ লগতে কিবা ফালতুমি কৰবা লাগিব। ইটা কি কৰো? এটা ধুনীয়া একদম মজা বুদ্ধি আহিছে। অপুইতো আপি পাগল, সি আপি দেখলি ৰবাই নৰে। আপি ড্ৰেছ চেছ পিন্ধি ভাও ধৰি কিনে তাক ফাঁচাওৱে। সিটো আপি দেখলি আহিবয়ে, তেতিয়া তাৰ পৰাই পইচাও লুটবা পাৰিম। ইটা ইমান ভাবি থাকি লাভ নাই। পতাপত যাই ইটা কৰবাত পাওঁ যদি আপি ড্ৰেছ চেছ যোগাৰ কৰো। চল यार इनके থাকি থাকি यार বল লাগা হৈছে দে। কিয়া বল নালগিব কত হলে যাবও নৰা হৈছো। গেলিও ৰে পুলিচে ৰখি থাকে বাবা। আৰু আকৌ আপি চাপি নপতে দেখো। কোনবা এজনে যদি পতলা হয় ইটা ভিজি আহিব পাৰিলো হয়। ইটা কি করবি আর ইনকে দেখবা লাগবো দে। হ্যাঁ তুই মান থোকা পি কোনি হে? কোনিবা নাজনো ৰ, গাঁৱত দেখো এইটো প্ৰথমবাৰ দেখছো। মোক দেখিছা কি হাঁহি মাৰছি কক বাইছি। আকৌ নকাকে দেখো গুচি গেলে। আকৌ নকলাক দেখো গুচি গেল। কক বাইছি মই মাতি কিনে সুধবাই খুজিছিলো। গুচিয়ে গেল দেখো আকৌ নকা কৰি। যাও ৰ মই পিছে পিছে। চিনি চিনি নাপাকে ইনকে আপিৰ পিছে পিছে যায় নেকি? বাদ দিয়ে তোৰ কথা শুনি নাথকুই মই যামে। তই ক'ত যায়? ইনকে চৰ খাবি পাছা ইনকে আপিৰ পিছে পিছে গেলি। চৰ খালেও খালো আৰু মই যামে। আপি তুই মোৰ ফালে চাই যেনকে হাঁহি হাঁহি গেছি মোক মাতছে কিজানি। তন্ধেতে থাকতে মই যাও। আর কাৰ পাল্লাত পৰে? বাদ দি তাৰ কথা। আপি তোৰ পাই সত্তৰ খালে নিজে ঘূৰি আহিব দে। হেই বালিকা ইমান দৌৰা দৌৰি কৈ কলৈ যোৱা? তাৰ বেটাৰ ডাইলগ নাচাগে বালিকা বুলি মাতবা ধৰছি। তুমি ইনকে হাতে মই গমে পাইছো তুমি মোক দেখি ইনকে হাঁহি মাৰি আছ। বেটা আপি পাগল তাক দেখি বুলি মই হাঁহি মাৰি। তইতো গম পোৱা নাই তোক মই ইনকে ফাঁচাবৰ কাৰণে আপিৰ ভাও জুৰি আছো। নাই ইমান গৰম তাতে আৰু এই ড্ৰেছ পিন্ধি কম সহ্য কৰি আছো। তেতিয়াৰ পৰা দেখো ময়ে কৈ আছো তুমি দেখো আকৌ নকৱা। কিবা কবাই লাগব নহলে আৰু ধৰাত পৰবা লাগব। ক কিবা। কোন হয় তুমি? তুমি যে বনাকে পিছে পিছে আহিছা। কোন হয় মানে তোমাৰ প্ৰেমিক বুলিয়ে ভাববা পাৰা। প্ৰেমিক? তুমি মোক আজি দেখা পাইছা। একদিনতে কেনেকে প্ৰেমিক হলা? এই প্ৰেম একদিনে নহয়, এই প্ৰেম জনমে জনমে সয়নে সপোনে। তাত ডাইলগ নাচাগে আপি দেখা পাই কি ডাইলগ কবা ধৰছি। হিকু জালত ফাঁচিলে হপায় এক দেখো বেছি সময় নাগিলে ফাঁচাতে। তাৰ কথাই প্ৰেম জনমে জনমে সয়নে সপোনে উলিয়াইছো তোৰ কি প্ৰেম। তুমি করি তাৰ বাই নামটো কোনে? নাম কি তোমাৰ? মোৰ নামটো জানি তুমি কি কৰিবা? নাই জানলি ভাল হয়। মোৰ নাম লতিকা। বৰ ধুনীয়া নাম দা। তোমাৰ লগত নামটো পুৰা মিলছি। নামটোৰ লগত আপিটো ধুনীয়া। ধুনীয়া আপি গম পাবি ৰ পিছত। তোমাক এতে গাঁৱত প্ৰথম দেখছো কাত তাকে আহিছ? মই ইয়াতে চাপলা হাততে আহিছো। মানে চাপলা মোৰ খুৰাই হয়। লকডাউন কাৰণে ইয়াতে কেইদিনমান থাকিম বুলি আহিছো। হয় নেকি? দে হ'ব দে ঠিকে আছে দে। কেইদিনমান বোলে থাকবো এইকেইদিনতে পতা ল'ব লাগব। দিয়াতে হ'ব দিয়া যাওঁ এতিয়া মই। যাবা ৰবা এনে অলপ কথা চথা পাতা। তোমাক যদি কেতিয়াবা সহায় চহায় লাগে মোকে ক'ব পাৰ। গাঁৱতে মোক চবে ভয় কৰে না। মই কিবা এটা কলি হ'ল মোৰ ওপৰত কোনো ক'বা নৰে। সেইকাৰণে কিবা হেল্প চেল্প লাগে যদি মোক ক'বা। পয়া লাগা তাক বোলে গাঁৱত চবে ভয় কৰে। লেবেল দিবা এইগত জাগা বনাইতো সেইকাৰণে এতেই লেবেল দিবা আহিছে। আৰু এটা কথা কওঁ শুনা। এই গাঁৱত যিমান চলি আছে চবত কৰি হেণ্ডচাম চলি ময়ে। হেণ্ডচাম কাৰণে গাঁৱত এটা মোৰ নামে আছে। সি বুলি কিবা হেণ্ডচাম তাৰ বুলি কিবা নাম আছে। আজি আকৌ ক'বা পাৰা নাই বুলি নহ'লেতো ভালকে ক'লো। এইকেইদিন তুমি আছই যেনেকে মই গাঁওখন গতাই ফুৰাম দে। দে হ'ব দে। তুমি দেখো তেতিয়াৰ পৰাই পিছমহে হৈ আছা। তোমাৰ মুখখন দেখ। মুখখন দেখাব মোৰ এনেকে লাজে লাগে। মোৰ লগত আৰু কি লাজ কৰিব লাগে একো নহয় দে। দিয়াতে হ'ব দিয়া। দেখিলে নে এতিয়া? দেখিলো দা থৌকা দা বহুত তুমি। কি যে কোৱা লাজে লাগিল পাই। চিনাকি হ'লে যেতিকে ফোন নাম্বাৰটো দেতে। লোৱা দে ক। 1 2 3 4 5 6 7 8 9 ঠিকে আছে নে? ঠিকে আছে দে কিন্তু 9টাহে নাম্বাৰ হ'ল আৰু এটা। হয় নেকি? লাষ্টটো ক'বই পাহৰিছো। লাষ্টৰ নাম্বাৰটো 10। দে ঠিকে আছে দে ফোন কৰিম মই পিছত যাওঁতে এতিয়া।